হেল্ল' আজি ব্ৰইলাৰৰ 6 দিনত ভৰি দিছে। সোমবাৰে ৰাতি 10টা বজাত আহিছিলে, মঙলবাৰৰ পৰা ধৰিছে। এয়া ৰাতি এতিয়া 10:30 বাজিলে। এহেঁতি ধুনীয়াকৈ খাই আছে। ছাইডৰ পালবোৰ এয়া পেলাই থোৱা আছে যাতে ঠাণ্ডা ইহঁতৰ নালাগে, যিহেতু বুডিং ঘৰটো ভাঙি দিয়া হ'ল আৰু সিহঁতক 3টা ভাগত ভগাই দিয়া হ'ল। এয়া ফিডাৰ বহুতখিনি দিয়া হৈছে, পানীৰো এয়া ব্যৱস্থা কৰা হৈছে। বহুতখিনি পানী ফুলকৈ ৰাখিছোঁ যাতে ৰাতিপুৱালৈকে যায়, আৰু দানাও পূৰা ফুলকৈ ৰাখিছোঁ। ইহঁতৰ পানীত 2বিধ মেডিচিন মিলোৱা হৈছে, 3বিধকৈ মিলোৱা হৈছে। আৰু মৰ্ণিঙৰ পানীটো বেলেগ ধৰণৰ মেডিচিন মিলাব লাগে, আৰু ইভিনিঙতো বেলেগ দিব লাগে, আৰু নাইটতো বেলেগ দিব লাগে মেডিচিন। এই লাইটখিনি জ্বলি থাকিলে ইহঁতি ধুনীয়াকৈ খোৱা বোৱা কৰে, দিনৰ দৰে আৰামত খাই থাকে। আৰু এই লাইট গুচি গ'লে, কাৰেণ্টটো গুচি গ'লে ইহঁতি থুপ খাই যায়। আৰু এই ছেকেণ্ড দিনাখন গোটেই ৰাতিটো কাৰেণ্ট নথকাৰ কাৰণে ইহঁতি ইটোৰ ওপৰত সিটো বুডিঙৰ ইটোৰ ওপৰত সিটো উঠি যোৱাৰ কাৰণে 10টা মৰ্টেলিটি হ'ল। আৰু যিমানেই লাইট লগাই দিব সিমানেই ইহঁতি দিনৰ নিচিনা পায়। দিনত যিহেতু বহুত গৰম থাকে, ৰাতি যদি ইহঁতক লাইট ভালকৈ 100 পাৱাৰ বা 200 পাৱাৰ লগাই দিয়া যায়, তেতিয়া ইহঁতি গৰমটো অনুভৱ কৰে, আৰু ৰাতি একদম পৰিৱেশটো ইহঁতৰ কাৰণে বহুত ধুনীয়া হয়। ৰাতি কাৰেণ্টৰ ব্যৱস্থাটো ভালকৈ থাকিলে ইহঁতি ৰাতি ধুনীয়াকৈ খাই থাকে। এয়া কাৰেণ্ট গুচি গ'লেকে ইহঁতি হুলস্থুল কৰিব, আৰু মই সেইকাৰণে লাইটৰ ব্যৱস্থাটো অলপ বেছিকৈ কৰিছোঁ। সৰু হৈ থকা অৱস্থাত এইটো খেয়াল কৰিব লাগে যে লাইটৰ ব্যৱস্থাটো অলপ বেছিকৈ কৰিলে সৰু অৱস্থাত ইহঁতৰ খোৱা বোৱাটো ঠিকে থাকে। ডিংকাৰ ফিডাৰ যিমান দিব লাগে মই তাতকৈ বেছিকৈ দিছোঁ, যিহেতু এলেচজনে তেনেকেই কৈছে অলপ বেছিকৈ দিবলৈ। এয়া আৰু এয়া দেখিছেনে বন্ধুসকল, এইখিনি চাওক। এয়া নিগনিয়ে কি কৰিছে, যোৱাকালি গোটেই ফুটা উলিয়াই দিলে, বহুত দূৰলৈকে ফুটা উলিয়াই দিলে। এতিয়া আকৌ সেই ফুটাটোত কি কৰিছোঁ, ইটা সোমোৱাই, ডাঙৰ ইটা এটা সোমোৱাই বাহিৰ চাইডে আৰু ভিতৰৰ চাইডে ধুনীয়াকৈ মচি দিলোঁ। সেই জেগাটুকুৰাত মচি দিলোঁ দিনত। সন্ধিয়া টাইমত মই পানী দি আছোঁ, সেইকণ সময়তে তাৰ ছাইডতে আকৌ নিগনিয়ে ফুটা উলিয়াই দিলে। আকৌ ছাইডটো এয়া ৰডডাল দি খান্দি ডাঙৰ ইটা এটা সোমোৱাই এয়া ধুনীয়াকৈ আকৌ এইটুকুৰা জেগা মচি দিয়া হৈছে। যোৱাকালি গোটেই ৰাতিটো নুশুলোঁ, ইয়াতে এনেকৈয়ে এইটো চাই থাকিবলগীয়া হ'ল। নেউল বুলি ভাবিছিলোঁ, কিন্তু নহয়, পিছতহে গম পাইছোঁ নিগনি হয়। দানাৰ য'ত থোৱা যায় তাৰ তলতো নিগনি ওলাইছিলে। য'ত য'ত ফুটা কৰিছে শিল সুমুৱাই দিয়া হৈছে, আৰু ফৰ্মেলিন চূণ এয়া ছটিয়াই দিয়া হৈছে, ফুটাবোৰত শিল মাৰি দিয়া হৈছে। এইটো এটা ব্ৰিডিং, এয়া দেখিছেনে, ইহঁতি খাই আছে। পৰিৱেশটো মানে বহুত ভাল, ইহঁতি ঠাণ্ডাও নহয় গৰমো নহয়। ৰাতি যিহেতু দিনত বহুত গৰম হয়, সিহঁতি ইমান এটা খাব নিবিচাৰে, ছাইডত থাকেগৈ। এয়া চাওক, ভুচিখিনি অলপ শুকান নহয়, ঠাণ্ডা, সেইকাৰণে মাজে মাজে সিহঁতি শুই আছে য'ত য'ত ঠাণ্ডা পাইছে। 3-4 দিনৰ মূৰত শুকাই যাব এইবোৰ। এইটো লাষ্টৰ বুডিংটো 3 নম্বৰটো, আৰু এইটো 2 নম্বৰৰ বুডিংটো। এয়া চাওক কি ধুনীয়াকৈ খাই আছে। এইটো চাইডে খাই আছে, এতিয়া ভয়েই হৈছে আকৌ নিগনিটো আহে নেকি। যেনি তেনি ফুটা কৰি দিছে, উপায় নাইকিয়া। পুৰণা টিং কাটি এই বাঁহৰ বেৰৰ কিনাৰে কিনাৰে ভিতৰৰ ছাইডৰ পৰা তললৈ আধা ফুটমান, আৰু ওপৰলৈ আধা ফুটমান বা 1 ফুটমান এনেকৈ দি পেলাই দীঘলকৈ লগাই দিব লাগিব, নহ'লে ৰক্ষা কৰিব নোৱাৰি। নেউলো সেইদিনা 15টা মাৰিলে।
তলেদি নিগনিয়ে ফুটা কৰি থৈ গুচি নিদিলোঁ। ৰাতিপুৱা 6-7টামান বাজিছে, সেই ফুটাইদি আহি পেলাই নিজেই কৰিলে আৰু ইটা দি থোৱা আছিলে, সেই ইটা ভাঙি আহি 10টা মাৰিলে, 10টা নহয় 15টা মাৰিলে, 5টা লৈ গ'ল, 10টা মৰি গ'ল আৰু হেৰি কৰিব নোৱাৰিলে, বচাব নোৱাৰিলে। তো আজিলৈ আহোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।